নমস্কাৰ, মই স্বপ্নজ্যোতি শৰ্মাই আপোনালোকৰ কাৰণে এটি ৰেমেডি লৈ আহিছোঁ, যাৰ জৰিয়তে সৰু ল'ৰা ছোৱালীৰে হওক বা ডাঙৰে হওক নজৰ আঁতৰাব পাৰি। মানে এই নজৰ লগাটো মানে মানুহৰ ক্ষেত্ৰত সঘনাই হৈ থাকে। আমি ক'ব নোৱাৰোঁ কেতিয়া নজৰ লাগি যায়। কেতিয়াবা ডাঙৰ হ'লে হাত ভৰি বিষ উঠে বা খাব ল'ব ইচ্ছা নাযায়, তেনেকুৱা নিচিনা হৈ যায়। বা সৰু বাচ্ছাৰ ক্ষেত্ৰত হৈ যায়, ভাত নোখোৱা হয়, পেট ফুলি যায়, তেনেকুৱা নিচিনা হৈ যায়। মানে আমি কাৰোবাৰ এখন ঘৰত ফুৰিব গৈছোঁ, যোৱাৰ লগে লগে বাচ্ছাটোৱে খায়, মানে বস্তুটো খায় যিটো বস্তু ঘৰত নাখায়। তেতিয়া কি হয়, ঘৰত আহি দেখা পাওঁ যে একো বস্তু নোখোৱা হৈছে বাচ্ছাটোৱে। দিনে দিনে একো নোখোৱা হৈ গৈছে, পেটটো ফুলি গৈছে, তেনেকুৱা নিচিনা হয়। ডক্টৰকো দেখুওৱা যায়, একো ঠিক নহয়। সেই ক্ষেত্ৰত আমি কেনেদৰে এতিয়া নজৰটো আঁতৰাম? সৰু বিধি এটাৰ জৰিয়তে আমি নজৰ আঁতৰাব পাৰোঁ। একদম সৰু সৰু বস্তু লাগে, যিটো আমাৰ ঘৰতো থাকে। সেই বস্তুখিনি আমি সেইখিনি বস্তুৰে আমি নজৰখিনি আঁতৰাব পাৰিম, ডাঙৰ মানুহটোৰে হওক বা সৰু ল'ৰা ছোৱালীৰে হওক। এতিয়া নজৰ আঁতৰাবলৈ আমি কি কৰিম? আমাক কেইটামান বস্তু লাগিব। নম্বৰ 1 লাগিব 3টা শুকান জলকীয়া। নম্বৰ 2 লাগিব কফুৰ লাগিব। নম্বৰ 3 লাগিব ক'লা বেহাৰ, যিটো ক'লা সৰিয়হ হয়, সেইটো লাগিব। এই 3টা বস্তু এখন প্লেটত ল'লোঁ। প্লেটতে হওক বা আমি এনেকৈ হাততে হওক, আমি হাততো ল'ব পাৰোঁ, প্লেটতো ল'ব পাৰোঁ। তেনেকৈ লৈ মানুহজন বহিয়ে হওক বা থিয় কৰাই লৈ উঠি আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত মানুহজনৰ মূৰৰ পৰা তললৈকে ঘূৰাব পাৰোঁ। সেই হাতখন বা প্লেটখন আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত মানুহজনৰ মানে মূৰৰ পৰা তললৈকে ঘূৰাব পাৰোঁ। যেতিয়া আমি ঘূৰাওঁ, সেই 3বাৰ বা 5বাৰ বা 11বাৰ এই কামটো কৰিব লাগিব। 3, 5, 11 এই 3বাৰ কৰিব লাগিব, নহয় 3বাৰ কৰিব লাগিব, নহয় 5বাৰ কৰিব লাগিব, নহয় 11বাৰ কৰিব লাগিব। তেনেকৈ ঘূৰাই উঠি আমি সেই বস্তুখিনি কি কৰিম, আমি জুইত পুৰি দিম। তেতিয়া কোৱা হয় নজৰখিনি আঁতৰি যায়। আমি এই মানে যিটো কৰি চাব পাৰে আপোনালোকে এই কামখিনি, যদি কৰি চাই ভাল পায় তেতিয়াহ'লে মোক জনাব। কাৰণ আজিকালি যিহেতু এইটো সঘনাই হৈ থকা কথা, বহুতৰে মোৰ মানে কুৱেশ্যন কৰে, এইটো কি এনেকৈ ঠিক কৰিম, কেনেকৈ ঠিক নকৰোঁ, এনেকৈ সোধে। মই সেইকাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টিয়ে বনালোঁ। কাৰণ সকলোৰে ক্ষেত্ৰত এই প্ৰব্লেমটো হৈয়ে থাকে। মোক সুধি থাকে ৰেকিৰ জৰিয়তে ঠিক কৰিব পাৰিমনে, বা তেনেকুৱা কিবা ৰেমেডি আছে নেকি, বা চুইটছ ৱৰ্ড আছে নেকি, এনেকৈ সুধি থাকে। চুইটছ ৱৰ্ডো দিছোঁ, বা আমি এইটো মানে একো অসুবিধা নোহোৱাকৈ এইখিনি কৰিব পাৰোঁ যিহেতু, সেইকাৰণে মই এইখিনি আপোনালোকক দি দিলোঁ, যাতে আপোনালোকে কৰি সুফল পায়। আৰু এনেকুৱা সৰু সৰু ৰেমেডি পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ মই দিয়া এই ৰেমেডিবিলাক পাই উপকৃত হ'ব পাৰে। ধন্যবাদ।